38 নম্বৰত চাকৰি পায়, 37 নম্বৰত চাকৰি নাপায়। 37 আৰু 38 জনৰ মাজত কি পাৰ্থক্য আছে? মেৰিটত কোনো পাৰ্থক্য নাই। ইট ইজ কল্ড বাই চান্স। 37ত 60 জন আছে, 38ত 50 জন আছে। চাকৰি আছে 40টা, 38ৰো 10 জনক আমি বাদ দি দিওঁ। তাৰমানে মেৰিট একে আছে, বাট উই গট দ্য চিট বাই চান্স। আৰু বাই চান্সটোক যদি আমি অলপ পজিটিভ শব্দৰে আমি তাক অলংকিত কৰো, তেতিয়াহ'লে বাই দ্য গ্ৰেছ অফ দ্য আননোন, আমাৰ নেদেখা জনৰ আশীৰ্বাদৰ বাবেই আজি আমি এই পৰ্যায়টোত আহি পৰিলো। কাৰণ এনেকুৱা আমি যেতিয়া একেলগে বহিছো, ৰিজাল্ট চিটখন চালে আমি দেখা পাম যে 0.1 অৰ্থাৎ মাত্ৰ 1 নম্বৰৰ কাৰণেও 50 জন ল'ৰাই চিট পোৱা নাই। 2 নম্বৰৰ কাৰণে 100 জনে চিট পোৱা নাই। 3 নম্বৰৰ কাৰণে 150 জনে চিট পোৱা নাই। আৰু 5 নম্বৰৰ কাৰণে চিট নোপোৱা ল'ৰা ছোৱালীৰ সংখ্যা উইল নট লেছ দেন 400 to 500। অৰ্থাৎ ইমান এটা কম্পিটিশ্যনত যেতিয়া আমি সুৰুঙি ওলাই যাওঁ, তাৰ মানে আমাৰ নিজৰ বুদ্ধিমত্তাৰ লগত নেদেখা জনৰ আশীৰ্বাদ আমাৰ লগত জড়িত হৈ থাকিবই লাগিব। বহুতে আমি নেদেখা জনৰ আশীৰ্বাদক অহংকাৰেৰে আমি মিছ ইণ্টাৰপ্ৰেট কৰো যে আই এম আনষ্টপেবল, গতিকে মই চিট পাইছো। কিন্তু আন বহুত থাকে যোনে এই দিনটোক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰে। দে একচেপ্ট দ্য ফ্ৰুট অফ দিছ লেবাৰ উইথ হাম্বলনেছ, উইথ গ্ৰেটিচিউড। যে আজি সমাজে এনেধৰণৰ মেডিকেল কলেজ কৰাৰ কাৰণে আজি মোৰ দৰে ল'ৰা এজনে ইয়াত পঢ়াৰ বাবে আমি সুযোগ পাইছো। মোৰ দৰে ল'ৰা এজনে হয়তো আৰু মোৰ দৰে ল'ৰা সমাজত আৰু 50,000 আছে, তাৰ মাজতো মই ডক্টৰ হোৱাৰ সুযোগ পাম। এতিয়া আমাৰ সন্মুখত বিকল্প থাকে যে আমি যি বিৰল কৃতিত্ব লাভ কৰিলো, দ্য এচিভমেণ্ট অফ আৱাৰ লাইফ, whether we will dedicate it to the same person or same force on which blessings we are here today. মই যদি কোনোবা এটা সময়ত মোৰ ল'ৰা ছোৱালীৰ বাবে আটাইতকৈ ভাল পিতৃ হ'ব লাগে, মই যদি বন্ধুজনৰ বাবে আটাইতকৈ ভাল বন্ধু হ'ব লাগে, আৰু মই যদি সমাজত এজন মানুহ হিচাপে মই থিয় হ'ব লাগে, তেতিয়াহ'লে মোৰ জীৱন যাত্ৰাত স্পিৰিচুৱেলিজিম, আধ্যাত্মিকতাবাদ আৰু মেটেৰিয়েলিজিম, বস্তুবাদ, স্পিৰিচুৱেলিজিম আৰু মেটেৰিয়েলিজিম, বস্তুবাদ আৰু আমাৰ আধ্যাত্মিকতাবাদৰ এটা চিনাৰ্জি বা এটা সমন্বয় আমাৰ জীৱনত প্ৰতিফলিত হ'ব লাগে। বিল গেটছৰ দৰে আটাইতকৈ সফল ব্যক্তিয়েও নিজৰ জীৱনত স্পিৰিচুৱেলিজিম আৰু মেটেৰিয়েলিজিমৰ মাজত এটা চিনাৰ্জি বা এটা সামঞ্জস্য ৰক্ষা কৰিব পাৰিছিল বাবে আজি মানুহে তেওঁক অকল এপল বা কোনোবা কম্পিউটাৰ আৱিষ্কাৰ কৰা বা কোনোবা এটা ফেক্টৰীৰ মালিক হিচাপে তেওঁৰ কথা চিন্তা নকৰে, তেওঁক বিল গেটছ হিচাপে তেওঁক সন্মানিত কৰে। মই ভাবো জীৱনৰ আজি নৱজন্মৰ, কাৰণ মেডিকেল কলেজৰ চিট পোৱা এক নতুন জন্ম বুলি কয়, এই নতুন জন্মৰ দিনাখন আমি কৃতজ্ঞতাৰে নেদেখা জনক প্ৰণিপাত কৰিম আৰু নেদেখা জনৰ বিশেষ সন্তানসকলক সেৱা কৰাৰ বাবে আমি সংকল্প